আৰু আমাৰ এইফালে পূজাৰ যোগাৰ ৰেডি হৈ গ'ল। এতিয়া দুৱাৰ মুখত চাকি দি থৈ আহো, পূজা আৰম্ভ হৈছে। দি থৈ আহো চাকি, দুৱাৰ মুখত দিব লাগে। কি ধুনীয়া কাপোৰ, তুমি ৰেডি হৈ গলা? বিউটিফুল। সেইটো কোচ আহিছে। নমস্কাৰ জনাইছো আৰু স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰো আপোনালোক সকলো ভালেই আছে। আৰু আজিও মোৰ ভাল লগা ঠাইখিনিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। মোৰ এইখিনি মানে ঠাইত ভাল লাগে আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ। আৰু আজি মানে ব্যস্ততাৰ দিন আৰু আজি, কাৰণ চবেই কামে কাজে লাগি আছে। কাৰণ আজি আছে আমাৰ ঘৰত নাৰায়ণ পূজা। ভাবিছো ভিডিঅ' এটা বনাওঁ বুলি, আমাৰ লগতে আপোনালোককো দেখাই যাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। তেনেহ'লে বলো ভিডিঅ'টো আৰম্ভ কৰো। কি আছিলা? মোক মাতি আছিলা? কলিজা বলা বলা, মোক দেখা, মোক শুনা নাই আকৌ। যদি পাহি মা, আজি আমাৰ ঘৰত কি আছে? পূজা আছে। তুমি নমো দিবা দেখোন। গা ধুলে আমাৰ পাহিয়ে ন। আকৌ আমি একো খোৱা নাই, এতিয়া চাহ খাব লাগিব। আহা মা। এইজনী আমাৰ পাহি মোক খং কৰিছে। চেন্দেলযোৰ পিন্ধি আৰু উঠি লোৱা, তুমি তাৰ পৰা উঠি লোৱা। আহা মোক কলিজা, আহা আহা মা। এইফালে পূজাৰ যোগাৰ ৰেডি হৈ গ'ল। সন্ধিয়া আৰম্ভ হ'ব পূজা। আৰু আমাৰ কাম হৈ গ'ল, কাম হৈ গ'ল। অলপ পিছত পূজা আৰম্ভ হ'ব, সন্ধিয়া হ'ব। আৰু এতিয়া এইফালে পায়সৰ কাৰণে গাখীৰ গৰম কৰি আছো মই ইয়াতে। আৰু ভাবিছো অকণমান চাহ খাই লওঁ, লাল চাহ। আৰু যিহেতু ভাত নাখাওঁ আজি, এইফালে গাখীৰ গৰম হৈ আছে আৰু এইফালে মই বহাই দিওঁ চাহ। আৰু ভিডিঅ'টো শেষলৈকে দিলে চাওঁ। কি কোনে দিছে গিফ্ট? দাদাই দিছে। চাওঁ, হোষ্টেলৰ দাদা। ইছ বা ধুনীয়া লাগিছে। চাওঁ, দেখাই দিয়া, ভালকে দেখাই দিয়া, ভালকে দেখাই দিয়া। এয়া এনেকে এনেকে এইটো। আৰু এইফালে দেউ আহি পালে আৰু তেওঁ যোগাৰখিনি কৰি আছে আৰু মায়ে সহায় কৰি দি আছে কি কি যোগাৰ লাগে। আৰু এইফালে আমাৰ পাহি বহি আছে, চাই আছে আৰু কি কি কৰি আছে। মানে খুব ফূৰ্তি পায় তাই, আৰু টোপনি যোৱা নাই সেনেকৈ আৰু বহি আছে তাই, ধুনীয়াকৈ চাই আছে কি কি কৰি আছে। আৰু গোটেইখিনি কাম হৈ যোৱাৰ পিছত এয়া ভোগ বনাই আছে। ভোগখিনি বনাব লাগিব পূজাৰ আগতে। আৰু এতিয়া পূজা আৰম্ভ হ'বই। আমি আহি গ'লো, এতিয়া পূজা আৰম্ভ হ'ব। কি ধুনীয়া কাপোৰ, তুমি ৰেডি হৈ গলা? বিউটিফুল। সেইটো কোচ আহিছে। চাওঁ, হয় নেকি? আজি কি হ'ব আমাৰ তাত? পূজা হ'ব। নমো দিবা দেই। সেইটো আনি দিম দিয়া, হ'ব দিয়া। আছে দেখোন তোমাৰ। আমি কিয় চুই আছা তুমি? বন্ধ কৰি দিয়া, নুচুবা। হয় নেকি? এতিয়া দুৱাৰ মুখত চাকি দি থৈ আহো, পূজা আৰম্ভ হৈছে। দি থৈ আহো চাকি, দুৱাৰ মুখত দিব লাগে চাকি। শুনা দিয়া অকণমান, সেইটো ৰুমতো দি দিয়া আছে নেকি? ভালে কৰিছে। পূজা চলি আছে, এইফালে মানুহবিলাকো আহিছে এজন দুজন। আমাৰ পায়সো হৈ গ'ল, ধুনীয়াকৈ মায়ে বনালে। নমো দিলা? চাওঁ ফুট চাওঁ, কাপোৰ কেইবাৰ সলালে। নমো দিলা? আমি সেৱা কৰি আহিলো।
এতিয়া আৰু ঘৰত খাবৰ কাৰণে কিবা শিলিখা খাম এতিয়া, কাৰণ সেয়া কৰিছে শিলিখা খাব লাগে। কাটি আছ? আমাৰ দীপাই কাটিব, চবকে দি দিবি দে। হা অকণমান হ'লে হয়, অকণমান খালে হয়। আৰু এয়া পূজা শেষ হোৱাৰ পিছতে প্ৰসাদ বিলাই আছে। আৰু যিহেতু নাৰায়ণ পূজাৰ প্ৰসাদখন খাবলৈ চবেই বিচাৰে, আৰু মই ভালকৈ ভিডিঅ' কৰা নাই যিহেতু পূজাত বহি আছিলোঁ, অকণমান আপোনালোককো দেখাই দিছোঁ। আৰু এয়া বাতিত দিয়া হৈছে পায়স, আৰু যিহেতু কিছুমান অহা নাই ওচৰৰ মানুহ, সেইকাৰণে ভাবিছোঁ আমি ঘৰতে দি থৈ আহিম। আৰু নাৰায়ণ পূজাৰ ভোগকণ প্ৰসাদখিনি খাবলৈ চবেই বিচাৰে। আৰু এয়া অকণমান ময়ো বহি লৈছোঁ মাহীহঁতৰ। এতিয়া আমি প্ৰসাদ দিব যাম, দীপা আৰু মই প্ৰসাদ লৈ দিছোঁ, যাওঁ চবৰে ঘৰে ঘৰে দি থৈ আহিম ওচৰত। আৰু আমি ওচৰৰ মানুহখিনিক দি আহিলোঁ, আৰু এয়া নিজেও খাবলৈ বহিছোঁ ভোগ। আৰু যিহেতু নাৰায়ণ পূজাৰ ভোগখিনি খাই সঁচাকৈ বহুত ভাল পাওঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিছে যদি লাইক এটা কৰি